दोस्तों स्वागत है आसाम इंटेलिजेंस चैनल में। अभी तक आप लोगों ने हमारे चैनल को सब्सक्राइब नहीं किया तो सब्सक्राइब कीजिए, साथ वाले बेल बटन को क्लिक कीजिए। ঘটনা সংঘটিত হৈছিলে। দ্বিতীয়জনৰ নাম পোহৰলৈ আহিছে নুৰ আলম, ৰমেশ যাদৱ, শফিউল ইছলামৰ পিছত তৃতীয়জন হৈছে নুৰ আলম। নুৰ আলম ইতিমধ্যে অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু অধিক তদন্তৰ বাবে। আৰু যি চাৰিজনক আচলতে আটক কৰিছে আৰক্ষী আৰু চাৰিজনক লৈ তেওঁ তদন্ত অব্যাহত ৰাখিছে। এটা বৃহৎ গেং আচলতে বৃহৎ চক্ৰ ধৰা পৰাৰ আশংকা দেখা দিছে এই মুহূৰ্তত ক'ব লাগিব। আৰু যিহেতু কৈছো যে ৰমেশ যাদৱ বিখ্যাত গাড়ী চোৰ আৰু শফিউল ইছলাম হৈছে অস্ত্ৰ সৰবৰাহকাৰী আৰু নুৰ আলম যিজনক এই মুহূৰ্তত হাতীগাঁও থানাৰ পৰা উলিয়াই নিয়া হৈছে তেওঁ হৈছে দাগী অপৰাধী। গতিকে সমগ্ৰ ঘটনা অধিক ৰহস্যৰ ভিতৰত সোমাই পৰিছে, অধিক ৰহস্যৰ আওতালৈ আহিছে। কাৰণ যি হেমন্ত চৌধুৰীয়া ব্যৱসায়ীজনক শূন্য দূৰত্বৰ পৰা 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰা হৈছিলে। গতিকে এই হত্যাকাণ্ডৰ লগত 72 ঘণ্টা উকলি যোৱাৰ পিছত আৰক্ষী যি বৃহৎ সফলতা হাতলৈ আহিছে, তাত ক'ব লাগিব যে গাড়ী চুৰি চক্ৰ, অস্ত্ৰ সৰবৰাহকাৰী আৰু বিভিন্নজন ধৰা পৰিছে। গতিকে কিয় ব্যৱসায়ীজনক হত্যা কৰা হৈছিলে এয়া এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। গতিকে এয়া কোনো ব্যৱসায়ী সংঘাত হ'ব পাৰে বা অন্য কোনো কাৰণত তেওঁ হত্যা কৰিব পাৰে। কিন্তু এই মুহূৰ্তত আমি যিমানেই আৰক্ষীৰ তদন্ত আগবাঢ়িছে সিমানেই আচলতে ঘটনা অধিক ৰহস্যৰ ভিতৰত সোমাই পৰিছে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে আমি আৰু এটা তথ্য সংগ্ৰহ কৰিছোঁ, যিটো 9mm পিষ্টল উদ্ধাৰ কৰা হৈছে। আৰু 9mm পিষ্টলত 4টাই সঠিক গুলি আছিলে। আৰু ব্যৱসায়ীজনৰ যিটো কলা বেগৰ লগত আছিলে উল্লেখ কৰিছে পৰিয়াললৈকে, এই বেগটোত আচলতে 4 লাখকৈ টকা আছিলে। আৰু 4 লাখ টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে। আৰু কি কাৰণত আচলতে ব্যৱসায়ীজনক হত্যা কৰা হৈছিলে সেয়া এতিয়াও আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। মই পুনৰবাৰ জনাইছো যে 4 লাখকৈ টকা যিটো বেগত ব্যৱসায়ীজনে ঘৰলৈ উভতাৰ পথত যিটো বেগ লৈ গৈছিলে, হাতত বেগটোত আছিলে 4 লাখকৈ টকা। আৰু ব্যৱসায়ীজনৰ ডিঙিত পৰিধান কৰি থকা সোণৰ চেইন, হাতৰ খাৰু, হাতত সোণৰ খাৰু আছিলে, সকলোবোৰ লৈ গৈছিলে। আৰু এই মুহূৰ্তত কৈছো যে যিজন তৃতীয়জন ব্যক্তি ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ বাবে হাতীগাঁও থানাৰ পৰা লৈ যোৱা হৈছে, তেওঁৰ নাম হৈছে তৃতীয়জন ব্যক্তি আৰু তেওঁ এজন দাগী অপৰাধী। গতিকে সমগ্ৰ ঘটনা এতিয়া প্ৰায় পোহৰলৈ অহাৰ দিশে এই মুহূৰ্তত ক'ব লাগিব। আৰু যি ঘটনা সংঘটিত হৈছে, মই পুনৰবাৰ কৈছোঁ যে নুৰ আলম যিজন দাগী অপৰাধী আৰু চতুৰ্থজন ব্যক্তিৰ নাম এতিয়াও আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া নাই। কিয়নো যিটো বৃহৎ গেং থকাৰ কথা উল্লেখ কৰিছে, এটা বৃহৎ চক্ৰান্তৰ বলি হৈছিল নেকি হেমন্ত চৌধুৰীয়া। গতিকে এই সমগ্ৰ ঘটনা আচলতে আৰক্ষী তদন্তৰ পিছতে আৰু অধিক তথ্য পোহৰ লাগিব। কিন্তু মই পুনৰবাৰ জনাইছোঁ, যিটো হত্যাকাণ্ড সংঘটিত হৈছিলে বুধবাৰে সন্ধিয়া 8:20 সেই ঘটনাটো শূন্য দূৰত্বৰ পৰা যিহেতু ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰা হৈছিলে। গতিকে এই ঘটনা যিমানেই সময় বাগৰিছে, আচলতে 72 ঘণ্টাৰ পিছত যিকেইজন হত্যাকাৰী ধৰা পৰিছে সেইকেইজন আচলতে কুখ্যাত গাড়ী চোৰ চক্ৰৰ লগত জড়িত লোক, অস্ত্ৰ সৰবৰাহকাৰী এজন আৰু আন এজন আছে দাগী অপৰাধী। এতিয়া যাৰ আচলতে আন হত্যা কৰাৰ পূৰ্বেও বহু হত্যা কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে। গতিকে কি কাৰণত ব্যৱসায়ীজনক হত্যা কৰা হৈছে, যে আচলতে ব্যৱসায়ীজনৰ লগত গাড়ী চুৰি চক্ৰৰ সম্পৰ্ক কি, ব্যৱসায়ীজনৰ লগত আচলতে অস্ত্ৰ সৰবৰাহকাৰী সম্পৰ্ক কি, এয়া বহু তথ্য ইতিমধ্যে তদন্তৰ পিছত পোহৰলৈ। ডেভিড বুঢ়াগোহাঁই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অতি তথ্য সংগ্ৰহ কৰি থাকক। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম আৰু সময় হৈছে খন্তেক বিৰতি।